Hi friends, welcome to my channel Nitus Akhol. Povitro idor hubesare aji moi loi ahisu আপোনালোকলৈ এবিধ ডিজাৰ্টৰ ৰেচিপি চাহি টুকুৰা। ট্ৰেডিশনাল চাহি টুকুৰাৰ ৰেচিপিটো আজি মই কাষ্টাৰ্ডেৰে বনাম। আপোনালোকৰ ঘৰত থকা সামগ্ৰীৰে এই ডিজাৰ্টবিধ ঝটপট তৈয়াৰ হৈ যাব। আহক তেনেহলে ব্ৰেডেৰে তৈয়াৰ কৰিব পৰা এই সুন্দৰ ডিজাৰ্টবিধ বনাবলৈ আৰম্ভ কৰো। প্ৰথমতে আধা লিটাৰ গাখীৰ আমি ইয়াতে উতলাই লম। ইয়াতে মই 7খন ব্ৰেড মাজে মাজে এনেদৰে ধুনিয়াকৈ কাটি লৈছো আৰু এই ব্ৰেড কেইখন এতিয়া মই তেলত ধুনিয়াকৈ ভাজি লম। ব্ৰেড কেইখন আমাৰ ভজা হৈ গৈছে। এনেদৰে ধুনিয়াকৈ ৰঙচুৱাকৈ আপোনালোকে গোটেই কেইখন ব্ৰেড ভাজি ল'ব। গাখীৰখিনিৰ পৰা ধুনিয়াকৈ মালাইবোৰ ওলাইছে, অৰ্থাৎ গাখীৰখিনি ধুনিয়াকৈ গাঢ় হৈ আহি আছে। এতিয়া আমি ইয়াতে চেনি এড কৰিম। চেনি মই ইয়াতে 5 চামুচ দিছোঁ, অকণমান মিঠা হোৱাকৈ। আৰু লগতে মই ইয়াতে এড কৰিম 2 চামুচ আমুল পাউডাৰ গাখীৰ। অপচনেল হয়, আপোনালোকে নিদিলেও হয়, কিন্তু অলপমান সোৱাদটো ভাল লাগিব, সেইবাবে মই ইয়াত 2 চামুচ দি দিছোঁ। আধা কাপ ঠাণ্ডা গাখীৰত মই কাষ্টাৰ্ড পাউডাৰ 2 চামুচ ধুনিয়াকৈ মিলাই লৈছোঁ। এতিয়া মই এইখিনি গাখীৰত ঢালি দিম। এতিয়া আমি ভালদৰে সকলোখিনি অকণমান সময় লৰাই থাকিম, যাতে তলিত লাগি নধৰে। আৰু যেতিয়া অলপ গোটা হ'ব তেতিয়া আমি নমাই পৰিবেশন কৰিব পৰা হৈ যাব। ব্ৰেড কেইখন এনেদৰে পাত্ৰ এটি ধুনিয়াকৈ সজাই ল'ব আৰু তাৰে ওপৰত ধুনিয়াকৈ এনেদৰে কাষ্টাৰ্ডখিনি ঢালি ঢালি দি যাব। খুবেই ভাল লাগে এই ৰেচিপিটো। বিশেষকৈ ঈদৰ সময়ত ইছলামধৰ্মী লোকসকলে বৰ ধুনীয়াকৈ পৰিৱেশন কৰি আহি আছে। আজি মই কাষ্টাৰ্ডেৰে বনাই দেখুৱালোঁ আপোনালোকক। আৰু ব্ৰেডটো সময়মতে দি দিব ওপৰতে। চাহি টুকুৰাখিনি আমি এতিয়া অকণমান পৰিবেশন কৰিম। মই ঘৰতে ৱাটাৰমেলনৰ বাকলিৰে টুটি ফুটি বনাইছিলোঁ। মই তাত অকণমান গাৰ্নিছ কৰি দিম। আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰিব, বাদাম, পিস্তা, কাজু, যিকোনো আপোনাৰ পচন্দমতে দিব পাৰিব। মই যিহেতু বনাইছিলোঁ টুটি ফুটিখিনি, ভাবিলোঁ মই টুটি ফুটিখিনিকে দি দিওঁ। আৰু অকণমান চেৰি। ফ্ৰেণ্ডছ, আমাৰ চাহি টুকুৰা ৰেডি হৈ গৈছে। এয়া দেখিছেনে কিমান সুন্দৰ হৈছে, আৰু খাবলৈও বৰ ধুনীয়া। এই ৰেচিপিটো আপোনালোকে যিকোনো অকেজনতে এই ডিছটো ল'ব পাৰিব। আজি মোৰ এই ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব, আৰু লগতে মোৰ চেনেলটিক চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।